তো হেল্ল' গাইজ, চ' ৱেলকাম বেক টু অল অসম লেজেণ্ড। তো স্বাগতম জনালোঁ এটা নতুন ব্লগলৈ। তো গাইজ আজি হ'ল আমাৰ ডাইৰেক্টৰ চাহাবৰ বায়েকৰ জোৰণ। তো গাইজ দেখাই আছোঁ ভিডিঅ'টোৰ লগত জড়িত হৈ থাক। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ। এনেকৈ আৰু আহি কিনে খাব পাৰিলে আৰু কি লাগে গাইজ। চেয়াৰ পাই কেক খাব আৰু সি বান্দাৰ আন হৈ গেল মানে কাটে তাৰ মানুহ দেখো মানে কেকটো দেখো কেক খাবা আইছো তাই মানুহ দেখাবা আনা ভালকে কো তো চবে হাইছি আমাৰ কথা শুনি কিয় খাবাই মাৰছি খাবা আইছো আমি লাহিলে কো মোক কলি হ'ব শিকলে ক'লে না খাবা আইছো গাইজ তে খাবাই মাৰছি আমাক তো গাইস এতিয়া আঙুঠি পিন্ধোৱাৰ পিছত কেক কাটা হ'ব এতিয়া খাব আমাৰ যেতিয়া কি বেয়া কৰি চেয়াৰ পাই ৰখি ৰখি অলপমান মুখ দিয়া পালো তাকো কাঢ়ি নিলে থাই গাইস আজি আমাৰ বিয়া ভাইটিৰ আমি ভিডিঅ'ৰ ইন্টাৰভিউ লম এতিয়া তো ভিন্ন কি খবৰ ভাল বঢ়িয়া থাকি ভালে ভালে আহিপালে আৰু ভালে আছে সেই পৰপা দেখোন আধা ঘণ্টা হ'ল কি বে 2 লাইন নাই সুধিলে আৰু নাই দেখোন গাইছ তো গাইছ ইফালে ফটোশ্বুট চলি আছে আমি মুখ মেলি চাই আছো এতিয়াতে দেখা নাই কি চলিছে আগত নেকি আৰু মাত্ৰ দিব আৰে মই দেখা নাছিলো বে एक तेरे लाल ड्रेस में रानी बिल्कुल रेड তো গাইজ এতিয়া পাইছে ৰাতি 11:30মান গাইজ এই লাল চাহ আৰু আলু চবেদি গাইজ ভিডিঅ'টো শেষ কৰি দিওঁ তো এইটো হ'ল গাইজ ট্ৰেইলাৰ কালি বিয়াৰ ভ্লগ আহি যায় তো গাইজ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি থৈ দিব আৰু যদি চেনেলটো কোনোবা প্ৰথম আহিছে ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব।